ভাবোঁ যে এইবাৰ 1,55,000 কোটি টকা আমি যি বাজেট দাখিল কৰিছোঁ বছৰৰ শেষৰ ফাললৈ ই 1,75,000 কোটি টকা অতিক্ৰম কৰিব। এইবাৰৰ বাজেট বক্তৃতাত বিত্তমন্ত্ৰীগৰাকীয়ে এক উল্লেখযোগ্য এখন তালিকা দিছে। আটাইতকৈ কম ঋণ গ্ৰহণ কৰা ৰাজ্যসমূহৰ ভিতৰত আজি আমাৰ অসমে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। পাঞ্জাব, হিমাচল, অৰুণাচল, মণিপুৰ, পশ্চিমবংগ, কেৰালা, ৰাজস্থান, মেঘালয়, বিহাৰ, অন্ধ্ৰপ্ৰদেশ, ছিকিম, মিজোৰাম, উত্তৰ প্ৰদেশ, ত্ৰিপুৰা, হাৰিয়ানা, তামিলনাডু, মধ্যপ্ৰদেশ এনেধৰণৰ ৰাজ্যবিলাকতকৈও ঋণ গ্ৰহণ কৰাৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰত আটাইতকৈ তলৰ ফালৰ পৰা আটাইতকৈ কম ঋণ লোৱা 5খন ৰাজ্যলৈ ৰূপান্তৰ হৈছে। Our budget shows that how much confident we are. So this budget is reflections of our confidence, our emergence into the national scenario. In a way, this budget reflects resurgence of us.